যিদৰে মানুহে হেৰি গানটো শুনি বেয়া পাইছিল কিন্তু কোনো মনৰ পৰা উলিয়াই দিব পৰা নাছিল, ঠিক তেনেদৰে 2 মিনিটত মেগী বেটি কেতিয়াও বনাব নোৱাৰে। আৰু ঠিক তেনেদৰে স্কুলীয়া জীৱনটো মানুহে কেতিয়াও পাহৰিব নোৱাৰে। তেনেদৰে আজি মই মোৰ স্কুলীয়া জীৱনত পাহৰিব নোৱাৰা কিছুমান কথা ক'ব বিচাৰিছোঁ। যদি ভিডিঅ'টো বৰ পোৱা তেন্তে ভিডিঅ'টো চাব নালাগে। যদি অলপমান এণ্টাৰটেইনমেণ্ট লাগে তেন্তে ভিডিঅ'টো শেষলৈকে। আৰু এটা ভিডিঅ'ত মোৰ স্কুলীয়া জীৱনৰ কাহিনী কৈ শেষ কৰিব পৰা নাযাব। যদি পাৰ্ট 2 লাগে তেন্তে লাষ্টলৈকে চাই কমেণ্ট কৰিবা পাৰ্ট 2 লাগে বুলি। ৰ'বা, কমেণ্ট এতিয়া কৰিব নালাগে, ভিডিঅ'টো চাই লোৱা ফাৰ্ষ্ট। তো বেছি দেৰি বকিন থাকিব লওক, আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। স্কুলীয়া জীৱনটো আৰম্ভ হয় ক্লাছ 6 মানৰ পৰা, মানে ভালকৈ 6 পাছ কৰাৰ পিছত নাম লগালো আমাৰ অলপমান দূৰৰ এখন স্কুল। ক্লাছ 6ত সেই স্কুলখনৰ ৰুলৰ মতে লং পেণ্ট পিন্ধি যাব নোৱাৰে, কিন্তু মই এদিনো যদি হাফ পেণ্ট পিন্ধি গ'লো। আৰু স্কুলখন ইমানেই ষ্ট্ৰিক আছিলে, মানে প্ৰিন্সিপালজন ইমানেই ষ্ট্ৰিক আছিলে, যদি তুমি জোতা পিন্ধি নোযোৱা, চেণ্ডেল যদি পিন্ধি যোৱা তেন্তে চেণ্ডেলো খোলা ৰাখিব। আৰে বাবা, মইতো লং পেণ্ট পিন্ধি গৈছিলোঁ ন, সেইটোতো এটা ৰুলটো মই ফ'ল' কৰা নাছিলোঁ। আৰে বাবা, মোৰতো পেণ্টটো খুলি ৰাখিব নোৱাৰে, মানে ইজ্জতৰটো কথা আছে, সেইবাবে মোক আৰু একো কোৱা নাছিলে। 2-3মান ৱাৰ্ণিং দিলে, কৈ আমনি লাগিলে, পিছত আৰু নোকোৱা হ'ল। এনে আমাৰ স্কুলতে চাইকেল ষ্টেণ্ড আছিলে, কিন্তু আমি কম হাৰামি আছিলোঁ জানো। কাষৰ এঘৰ মানুহত মানে দোকান এখন আছিলে, সেই কাষৰ মানুহ ঘৰতে আমি চাইকেল থৈছিলোঁ, যাতে স্কুলৰ পৰা চবতকৈ ওলাই ফাৰ্ষ্টত যাব পাৰোঁ। প্ৰথমতে খোজকাঢ়ি যাব দিলে, ল'ৰা-ছোৱালীবোৰ ওলাই যাব দিয়ে, তাৰপিছতে চাইকেলখিনি। ঠিক আমি খোজকাঢ়ি ওলাই গুচি আহোঁ, চাইকেল আগফালে থওঁ, কোনে গম পায়। যি কি নহওক, এতিয়া আমাৰ ক্লাছ 10ৰ কথা কৈ আছোঁ। ক্লাছ 10ত কি যে কাণ্ড কৰিছিলোঁ। 9-10 মানে আমি মষ্ট ৱান্টেড আছিলোঁ ক্লাছ 8 মানৰ পৰা। তাৰপিছত আহে আমাৰ অসৰ তেজপুৰ লগৰ কেইটামানৰ ছোৱালী আছিলে, মানে গাৰ্লফ্ৰেণ্ড আছিলে তেতিয়া। সিহঁতে ইমান প্ৰেম বুজি পোৱা নাছিলে, হ'লেও আছিলে, কিন্তু মোৰ নাছিলে। মই লগৰ কেইটাৰ লগতে আৰু চুপতি মাৰোঁতেনে গৈছিলে, ফটোৱামি কৰোঁতেনে গৈছিলে। এনেইতো স্কুলত শান্তি নাই, আনকি ক্লাছ কৰোঁতেনে বেলেগৰ টিচাৰ আনি ক্লাছ কৰোঁতেনেও আমাৰ শান্তি নাই। মানে ইংলিছৰ টিচাৰ এজন আনি ক্লাছ কৰাইছিলে আমাৰ গ্ৰামাৰৰ, আকৌ সেই ক্লাছটোতো আমাৰ শান্তি নাই। দুজন মানে গৈ বাহিৰত চাইকেল চলাই থাকিবগৈ মুতিবলৈ যাওঁ বুলি। আৰু কেইজন মানে ময়ো আছিলোঁ, মানে চাইকেল চলোৱা নাছিলোঁ, কিন্তু মানে আগফালৰ চেণ্ডেলবিলাক আনি পিছফালে আনি, মানে তেতিয়া গৰম দিন আছিল, বহুতে চেণ্ডেল পিন্ধি গৈছিল। আৰু চেণ্ডেলটো এলাও আছিলে তেতিয়া, মানে দিছিলে আৰু 2-3 মান গৰমৰ কাৰণে। মানে আমাৰ পুৰা টিম এটা আছে, আৰু সেইকেইটা 2জনমান আগত বহিব, 2জনমান মাজত, আৰু ইকেইটা লাষ্টত। প্ৰথম কেইজনে চেণ্ডেল পাছ কৰিব ছেকেণ্ড কেইজনলৈ, আৰু ছেকেণ্ড কেইজনে পাছ কৰিব আমালৈ। তাৰপৰা লাষ্টত এটা দম হ'ব, লাষ্টত ধৰা পৰিলে টুমটুমকৈ মাৰি কিনে আমিয়ে খামগে। স্কুলত যদি কিবা কাণ্ড হয় তেন্তে আমাৰ নিচিনা মষ্ট ৱান্টেড কেইটাক এনেই মাতি নিব লাগে। আমি একো কাণ্ডৰ লগত জড়িতই নাই, হ'লেও আমাক মাতি নি সোধ-পোছ কৰিবই, মানে আমি একেবাৰে ঘূৰ অপৰাধী স্কুলখনৰ। তাৰপিছত চবতকৈ ভাল লাগে পেপাৰ দিয়া দিনবিলাক। পেপাৰ দিয়া দিনবিলাক অসমীয়া ছাৰজনটো বহুত ভাল পাইছিলোঁ, কাৰণ 0 পালেও তেওঁ নেমাৰে, অলপ লাজ দিব, হ'লেও কিন্তু পিটনটো দিয়া নাছিলে। কিন্তু যোনজন প্ৰিন্সিপাল পেপাৰ দিওঁ নে, এই মা কচম গৰু পিটা দি পিতে। আৰু যোনকেইখন পেপাৰ দিব সেইখনতেহে মই কম নম্বৰ পাওঁ। কি যে দুখ। তাৰপিছত আহে কেছবিলাকতো ক্লাছততো বহুত কেছ হয়, কিন্তু তাৰ মাজত সকলোখিনি অফিচলৈ নাযায়গৈ, আমাৰ মাজতে মিলামিলি হৈ বহি যায়। কিন্তু এদিন এজনী ছোৱালীয়ে চিঠিয়ে লিখি দিলে ছাৰলৈ। ছাৰ ইহঁতে চাইছিলে, কি চাইছিলে সেইটো মই তোমালোকক বুজাই নকওঁ, কিন্তু মোৰ লগৰকেইটাই বুজি পাব। আৰে ভাই, ভাগ্য ভাল আছিলে, মইতো সেইটো কেছত বাচি গ'লোঁ, কাৰণ ভাই মই ইমানো হাৰামি নাছিলোঁ, কিন্তু লগৰকেইটা ফচি গ'ল, গৰু পিটন দিলে বে, গৰু পিটন দিলে। আৰু এটা কেছ হ'ল মোৰ লগত। মোৰ এবাৰ পেণ্টটোত কিবা লাগিছিলে, চ' মই হোষ্টেলটো ওচৰতে আছিল ন, মই হোষ্টেলৰ পেণ্টটো চেঞ্জ কৰিবলৈ গ'লোঁ লগৰ এটাক লৈ। লগত আৰু 3জনমান গুচি গ'ল, সেইকেইজনক হোষ্টেলৰ ৰুমত ভৰাই এনেকুৱা পিটিলে, মাক কচম। তাৰপিছত কি কৰিলে গম পোৱা? আমিতো লিগেল, মইতো পুৰা পাৰ্মিশ্যন লৈ গৈছোঁ ন, আমি দুটা ঠিকেই আহিলোঁ ৰাস্তা দি, কিন্তু সেইকেইটাক পথাৰ দি দৌৰাই খেদাব দিছে, আৰু সিহঁতে জোতা হাতত লৈ দৌৰিছে। বাকী যি কি নহওক, যিখিনি কৰিছিলে ভালৰ কাৰণে কৰিছিলে, আমি বহুত বেছি হাৰামি আছিলোঁ। যি কি নহওক, তাৰপিছত আহে আমাৰ ক্লাছত গামাৰ ধৰাটো। যোনজন প্ৰিন্সিপাল আছিলে তেওঁক আমি ৰেক্টৰ ছাৰ বুলি কওঁ। সেইজনেতো গামাৰ ধৰা দিনা মৰিলে। আৰু তুমি লাগে 10 পিৰিয়ড গুচি যাব, কিন্তু গামাৰৰ এটা ল'ৰা-ছোৱালীকে গোটেইকেইটা ল'ৰা-ছোৱালীকে মাতিব, গামাৰ দিবই। আৰু পিটন, এই নোৱাৰিলেতো গৰু পিটন, আৰু পাৰিলেও পিটন। আৰু যেতিয়া গৰম দিন আহে, বহুতে জোতা পিন্ধি নাযায়, চেণ্ডেল পিন্ধি যায়। আৰু চেণ্ডেল পিন্ধা কেইজনক ন, চেণ্ডেলযোৰ খোলাই থৈ দিয়ে, মানে ক্লাছত খালী ভৰিয়ে থাকিবলৈ দিয়ে। আৰু মই বেছিভাগ চেণ্ডেলে পিন্ধি গৈছিলোঁ, লাগিলে ভৰিত বেণ্ডেজে মাৰি যাম, ভৰিত দুখ পাইছোঁ বুলি। বেণ্ডেজটো কিনিয়ে থওঁ, দাম কম, 5 টকামানহে লয়, মস্ত এডাল পায়। অলপকৈ মাৰি গৈ থাকোঁ, বহুত দিন চলি যায়। অলপকৈ মাৰি গৈ থাকোঁ, বহুত দিন চলি যায়। অলপকৈ মাৰি গৈ থাকোঁ, বহুত দিন চলি যায়। তাৰপিছত আহে মহৰ কেছ। মহটো মানে আমাৰ স্কুলখন তোমাৰ অলপমান বাহনি নিচিনা জেগাত ন, মানে অলপমান ভিতৰত, চ' তাত মহ পৰি থাকে। মহ মানে ইমানেই পৰে, মোৰ কেতিয়াবা মন যায় ছাৰক কওঁ নেকি বোলো, এই ক্লাছটো মহৰ নামত লিখি দিওঁ, আৰু আমি বাহনিতে বহি থাকোঁগৈ, কাৰণ মহকেইটা ইয়াত থাকিলে অন্ততঃ বাহনিত শান্তিকে পঢ়িব পাৰিম। আৰু মোৰ লগৰ 2জনমান, সেইকেইজনটো একদম পণ্ডিত আছিলে, যি টি কামত সিহঁত থাকিবই। আৰু 2জনমানটো স্কুলেই নাহে, সিহঁত ইনস্পেক্টৰ অহা দিহে আহে। ছাৰে স্কুল অহা দিনা ক'ব আৰু বা ইনস্পেক্টৰ আহি গ'ল। কোনকেইজনক কৈছোঁ নিশ্চয় বুজি পাইছে, যদি ভিডিঅ'টো চাই আছে গম নিজে পাইছে। বাকী যোনে এতিয়া এই ভিডিঅ'টো চাই আছে আৰু সেইখন স্কুলতে পঢ়ি আছে, মই যোনখন স্কুলত পঢ়ি আছিলোঁ, পাবা ভাল চেপন পাবা, অলপমান ৰোৱা, লকডাউনটো খুলিব দিয়া, কাৰণ লকডাউনৰ কাৰণে বহুত দিন পিটন পৰা নাইতো, 2টামানৰ গাত ভালকেই পৰিব। আৰু চবতকৈ ইণ্টাৰেষ্টিং কথাটো হ'ল আমি তিনিটা ল'ৰা কি হ'ল, এটাই গৈ ক্লাছ কৰি আছে, এটাই গৈ বাহিৰত চাইকেল চলাই আছিলেগৈ। পিছদিনা লগাই দিলে ছাৰক, তাৰ পৰা আমাক উলিয়ালে, আমাক এতিয়া ঘৰলৈ খেদি দিলে, যা বোলে তহঁতে পঢ়িব নালাগে, যা বোলে বে তহঁতে পঢ়িব নালাগে, আৰু ঘৰলৈ যাগে যা বোলে, কাইলৈ গাৰ্জেনক লৈ আহিবি। তাৰপিছত আৰু গাৰ্জেন লৈ অহাটো আমাৰ চিষ্টেমেই নাই, ঘৰত কোৱাটো চিষ্টেমেই নাই সেইবিলাক।
বাকী যি কি নহওক সেই স্কুলীয়া দিনৰ হাৰামী বন্ধুবিলাক এতিয়া বহুত মিছ কৰিছোঁ এতিয়া মানে বহুত মিছ কৰিছোঁ আকৌ মন যায় যেন আকৌ স্কুলত পঢ়িম আকৌ কিবা কৰিম তো সেই তেনেকুৱা মানে আৰু চবতকৈ মেইন মালটো আহিবলৈ টিচাৰৰ নাম দিয়াটো টিচাৰৰ নাম বা আমাৰ লগৰবিলাকৰতো নাম দিয়াটো সৰু কথা এইবিলাক ধেমালিতে দিয়া হয় কিন্তু টিচাৰকতো নাম দিব নালাগে ন এটলিষ্ট টিচাৰকো বৰ অবান্তক নাম দিয়ে যিখিনি সুধিলে টিচাৰে আমাক গৰুপিটা টিপি দিব কোনে দিছে বুলি গম পালে বাৰু বাকী যি কি নহওক মোৰ লগৰবিলাকৰ চবৰে গাৰ্লফ্ৰেণ্ড চাৰ্লফ্ৰেণ্ড আছিলে তেতিয়া লগ ধৰিবলৈও যায় সিহঁতে মইনো কি আৰু মোৰতো নাই সেইবুলি বাকী এবাৰ টিচাৰ্ছ ডে এবাৰ কি হ'ল এবাৰ আমি ওচৰতে চেণ্টাৰটোৰ পৰা কেক আনিব গ'লোঁ কেক আনিব যাওঁতে কি হ'ল এটাইতো মানে ডিপুত ভৰাই দিলে চাইকেলখন লৈ গৈছোঁ তাত ডিপুত ভৰাইছে তেল ভৰাব বোলে তাৰ সমান আৰু আমাৰ সমান পাগল যেন নাছিলে আৰু নকওঁ আৰু সিহঁতৰ কথা কি চাইকেলত তেল ভৰাবলৈ ডিপুত গৈছে আৰু ডিপুত ভৰালে তেল আছেনেও সুধিছে তেল দিয়ক বোলে কি পাগল আছিলে ৰে আমি এনেকুৱা আছিলোঁ আমাক যদি কিবা কাৰণত বাহিৰত আঁঠুকঢ়াই থয় তেন্তে যদি আমি এনেকৈ আঁঠুকঢ়াই থাকোঁ ন সৰু ল'ৰা ছোৱালীবোৰ যায় ন কাষত এনেকৈ চাই যায় আমি কি কওঁ কেলে চাই আছোঁ এইবিলাক কৈ দিওঁ कौन है ये लोग বাকী যি কি নহওক লাষ্ট এটাই ক'ম এইটো মানে একদম পূৰা জাবৰা কাহিনী আৰু এবাৰ কি হ'ল আমাৰ জিঅ'গ্ৰাফীৰ যোনজনী বাইদেউ আছিলে বাইদেৱে ক্লাছ কৰি আছে তাৰপৰা মানে লগৰ এজনক কিবা এটা ক'লে মানে কিবা নোৱাৰিলে নে কিবা পিটিলে তাৰপিছত লেজাৰ মানে সেই ক্লাছটোৰ পিছতে লেজাৰ দিয়ে এনেকৈ পাহৰিলোঁ চৰি লেজাৰ দিয়ে তাৰপৰা লেজাৰত বাহিৰত গৈ স্কুটি লৈ আহে ন মানে টিচাৰবিলাকে বাইক চাইক লৈ আহে আগফালে স্কুটিখন ৰখাই থোৱা আছিলে বাইদেউ ভাগৰ গৈ গিলাছটোৱে ভাঙি দিলে মই ওচৰত নাছিলোঁ মানে আমি কেতিয়া কথা পাতি আছিলোঁ সি কেতিয়া ভাঙিলে আমি গমেই নাপাওঁ মানে পকাই থাকোঁতে স্কুটি গিলাছেই ভাঙি দিলে তাৰপিছত আৰু কি ক'ম আৰু তাৰপিছত ক'লে আৰু লগত থকা গোটেইকেইটাই মাৰ খালে আৰু ভাঙিছিলে সি ফচিলে গোটেইকেইটা মোকো নিলে আৰু মইনো কি ক'ম আৰু বন্ধুত্বৰ খাতিৰত নহয় বুলিও ক'ব নোৱাৰা হ'লোঁ দে আৰু দুচাতহে দিবি কি দিবি তাকতো গৰুপিটাতে পিটিলে আৰু আনকি ছুটিৰ টাইমত মানে যেতিয়া প্ৰাৰ্থনা কৰে তেতিয়াও আনকি তাক লাষ্ট দিছে মোকো মাতি নিছিলে হ'লেও মোক বাৰু লাষ্ট নিদিলে হ'লেও মোক মানে ক'ব দিছিলে হয় নহয় বুলি মই বোলো কি ক'ম আৰু মই ছাৰ ইমান নাই দেখা বুলি ক'লোঁ তেনেকৈ বচাই দিলোঁ আৰু তাক কিন্তু ভঙাটো হয় আজিহে সঁচা কথা কৈছোঁ বাৰু বাকী যি কি নহওক যদি ভিডিঅ'টো আজি বৰ পাইছা নিশ্চয় বৰ পাইছা নহ'লে অলপমান ভাল পাইছা তো যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিবা আৰু যদি পাৰ্ট 2 লাগে তেন্তে হ'লে কমেণ্ট কৰিবা পাৰ্ট 2 বনাব চেষ্টা কৰিম আজি যিমানখিনি যি ক'ব পাৰিলোঁ ক'লোঁ আৰু বহুত আছে সেইখিনি এটা ভিডিঅ'ত কৈ শেষ কৰিব নোৱাৰি হয়তো হ'ব আধা ঘণ্টামান ভিডিঅ' হৈ যাবগৈ তো লগ পাম নতুন ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে টাটা বাই বাই জয় অসম স্কুলীয়া জীৱনটো সঁচাকৈ কেতিয়াও পাহৰিব নোৱাৰি তো লগ পাম নতুন ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে টাটা বাই বাই জয় অসম